নমস্কাৰ newsinassamese সমূহ দৰ্শকক এই ভিডিঅ'টোলৈ স্বাগতম জনাইছো ভাৰত মুক্ত হ'ব কৰোনাৰ পৰা অধীৰ অপেক্ষাৰে ৰৈ থকা সেই দিনটো একেবাৰে নিকট আপুনি ঠিকই শুনিছে ভাৰতৰ পৰা কৰোনাৰ প্ৰভাৱ শেষ হোৱা দিনটো আহি গ'ল এইটো কোনো ধৰণৰ উৰা বাতৰি নহয় এটা ৰিচাৰ্চৰ পৰাহে এই কথাটো গম পোৱা হৈছে যে ভাৰতত এই দিনটোৰ ভিতৰত কৰোনা মহামাৰীৰ প্ৰকোপ একেবাৰে নিঃশেষ হৈ যাব ছিংগাপুৰ ইউনিভাৰ্চিটি অফ টেকনলজি এণ্ড ডিজাইনৰ এক ৰিচাৰ্চৰ পৰা অনুমান কৰা হৈছে যে ভাৰতত 25 মে পৰ্যন্ত ভাৰতৰ কৰোনা 97% ৰোগী ঠিক হৈ যাব এই ৰিচাৰ্চ 85খন দেশৰ কৰোনা বেমাৰীৰ ওপৰত পৰ্যবেক্ষণ কৰি প্ৰস্তুত কৰি লোৱা হৈছে আৰু আপোনালোকক জনাই দিওঁ যে এই সকলোবোৰ ৰিচাৰ্চ এক আৰ্টিফিচিয়েল ইন্টেলিজেন্সৰ সহায়ত সম্পন্ন কৰা হৈছে আৰু সকলোবোৰ ডাটা পৰ্যবেক্ষণ কৰাৰ পিছত আৰ্টিফিচিয়েল ইন্টেলিজেন্সে অনুমান কৰিছে যে 25 মে পৰ্যন্ত ভাৰতৰ পৰা এই কৰোনা প্ৰায় নিঃশেষ হৈ যাব লগতে এইটো কোৱা হৈছে যে ভাৰতত 1 আগষ্ট পৰ্যন্ত কৰোনা একেবাৰে নিৰ্মূল হৈ যাব কিন্তু আপোনালোকক জনাও যে এইটো এটা অনুমানহে কাৰণ এইটো এটা ৰিপৰ্ট যিটো কিছু সংখ্যক পৰ্যবেক্ষণৰ পৰা স্পষ্ট হৈছে ইয়াৰ সত্যতা জানিবলৈ হলে আমি আৰু কিছুদিন অপেক্ষা কৰিব লাগিব কিন্তু এই ৰিপৰ্টৰ এটা উল্লেখনীয় কথা হ'ল যে যিসমূহ দেশে লকডাউন সঠিকভাৱে পালন কৰিছে সেইসমূহ দেশৰ ৰিকভাৰী ৰেট অন্য দেশতকৈ বহু গুণে বেছি আৰু সেইবাবে লকডাউন আৰু সোশ্যাল ডিস্টেন্সিংয়ে হ'ল এই কৰোনাৰ পৰা হাত সৰাৰ একমাত্ৰ উপায় লকডাউন কিমান জৰুৰী জানো আহক ভাৰতত লকডাউনৰ প্ৰথম সপ্তাহত 22% কৰোনা ৰোগী দেখিবলৈ পোৱা গৈছিল কিন্তু এই শতকৰা তৃতীয় সপ্তাহত 12%লৈ নামি আহিছিল আৰু পঞ্চম সপ্তাহত এই হাৰ 7% হ'ল ভাৰতত সঠিক সময়ত লকডাউন দিয়াৰ বাবে সমগ্ৰ দেশতে কৰোনা পজিটিভ ৰোগীৰ হাৰ 4% দৰত আগবাঢ়িছে কিন্তু আমেৰিকাত 18% হাৰত কৰোনা ৰোগীৰ সংখ্যা বৃদ্ধি হৈছে আৰু ইয়াতকৈ ভয়ানক অৱস্থা গ্ৰেট ব্ৰিটেনৰ য'ত এই হাৰ 28% যদি ভাৰততো লকডাউন আৰু সোশ্যাল ডিস্টেন্সিং পালন কৰা নহয় তেনেহলে ভাৰতৰো অৱস্থা এই দেশবোৰৰ দৰেই হ'ব ভাৰত চৰকাৰে কৰোনা ৰোগীৰ সংখ্যাৰ ভিত্তিতে দেশৰ সকলো জিলাক 3টা ষ্টেজত বিভক্ত কৰিছে ৰেড জোন অৰেঞ্জ জোন আৰু গ্ৰীণ জোন হিচাপে এই ৰেড জোনসমূহত আগৰ দৰে লকডাউন চলি থাকিব কিন্তু কিছু চৰ্ত অনুসৰি গ্ৰীণ জোন আৰু অৰেঞ্জ জোনসমূহত কিছু শিথিলতা থাকিব ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পালে তেনেহলে ভিডিঅ'টোত এটা লাইক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নেপাহৰিব আৰু এনেদৰে আৰু ভিডিঅ' আপোনালোকে চাই থাকিবলৈ হলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব ধন্যবাদ